মৰ্নিং মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ গণিত বিষয়ৰ পাঠদান কৰিবলৈ ওলাইছোঁ। তোমালোকে সকলোৱে বৰ্ডত লক্ষ্য কৰা কুৱেশ্যন নং 6 500 পৰা কিমান বিয়োগ কৰিলে 527.65 হ'ব। কিন্তু এই অংকটো কেনেদৰে কৰিব দিছে যে ইয়াত মূল পইণ্টটো দিয়া আছে কিন্তু ইয়াৰ পৰা এনেকুৱা এটা সংখ্যা বিয়োগ কৰি দিব লাগিব বিয়োগ কৰাৰ পিছত 527.65 হ'ব। তেনেহ'লে ইয়াক আমি এতিয়াকে এনেদৰে লিখিব পাৰোঁ যে 500 আৰু দ্বিতীয় মান দিয়া আছে কিমান 527.65। তেনেহ'লে ইফালে কিন্তু ইয়াত একেবাৰে সম্পূৰ্ণৰূপে 500 দিয়া আছে, দশমিকটো দিয়া নাই। তেনেহ'লে ইয়াত তোমালোকে দশমিকৰ ব্যৱহাৰ দিয়া আৰু দশমিক দি পেলাই ইয়াত দুটা এতিয়া তোমালোকে ইয়াত এনেদৰে বস্তুটো কি কৰিব যে এই মানটোৰ ডাঙৰ মান আৰু ইয়াৰ পৰা কি কৰিব কৈছে যে 527 হ'ব এনেকুৱা এটা সংখ্যা বিয়োগ কৰিব লাগে। তেনেহ'লে আমি প্ৰথমে কি কৰিব লাগে 527 কি কৰিব লাগে যে ইয়াত 527.65 যে আছে ইয়াকে কি কৰি 500 পৰা বিয়োগ কৰিব। তেনেহ'লে ইয়াত ওপৰত যোৱা 0 আৰু তলত কিমান আছে 5 বিয়োগ কৰিব নোৱাৰি। ইয়াতে কিমান আছে 0 ইয়াত কিমান আছে 6 বিয়োগ কৰিব নোৱাৰি। তেনেহ'লে ইয়াত 700 পৰা আমি এক ভাৰ ল'ব পাৰিম। এক ভাৰ লোৱাৰ ফলত কিমান হ'ব ইয়াত 100। এতিয়া 100 পৰা কি কৰিব লাগে 65 বিয়োগ কৰিব লাগে। কিন্তু আমি ইয়াত আৰু এটা ইজি পদ্ধতি আছে সেই পদ্ধতিতে কৰিব পাৰোঁ বিয়োগ কৰিব। তেনেহ'লে ইয়াত তোমাৰ যেতিয়া তিনিটা অংক অৰ্থাৎ ধাৰ লোৱা সংখ্যাটো ইয়াত লিখি দিব 100। তেনেহ'লে এই অৰ্থাৎ 100 হ'লে ইয়াত 65 বিয়োগ কৰিব গৈছে। তেনেহ'লে এতিয়া ইয়াত আছে 0 ইয়াত আছে 5 তেনেহ'লে বিয়োগ কৰিব নোৱাৰি। কিন্তু এই শূন্যটো কেঞ্চেল কৰি দিয়াৰ পিছত কিন্তু ইয়াত 10 থাকিব। তেনেহ'লে 10ৰ পৰা আমি এক ধাৰ ল'ব পাৰিম। 10ৰ পৰা এক ধাৰ ল'লে ইয়াত কিমান দিয়া আছে 0 দিয়া আছে। তেনেহ'লে 10ৰ পৰা 5 বিয়োগ কৰিলে কিমান 5। এতিয়া আমাৰ যিটো 10ৰ পৰা এক ধাৰ লোৱা হয় তেনেহ'লে ইয়াত কিমান আছে 9 আছে। 9ৰ পৰা 6 বিয়োগ কৰিলে কিমান 3 আৰু ইয়াত দশমিক আছে দশমিক দি দিবা যে ইয়াত দশমিক আছে দশমিক দি দিয়া ফল। এতিয়া আমাৰ ইয়াত কিন্তু মানে 700 পৰা কি কৰা হৈছে এক ধাৰ লোৱা হৈছে। এক ধাৰ লোৱাৰ ফলত ইয়াত 699 কে দিয়া আছে। তেনেহ'লে ইয়াত কিমান আছে 9 আছে। 9ৰ পৰা 7 বিয়োগ কৰিলে কিমান 2। এতিয়া ইয়াত কিমান আছে 9 9ৰ পৰা 2 বিয়োগ কৰিলে কিমান 7 আৰু ইয়াত কিন্তু ধাৰ লোৱাৰ ফলত কিমান থাকিল 6 থাকিল। 6ৰ পৰা 5 বিয়োগ কৰিলে কিমান 1। তেনেহ'লে বিয়োগ কৰাৰ ফলত ইয়াত এটা মানে সংখ্যা বাহিৰ হয় যে 172.35। তেনেহ'লে ইয়াত কিন্তু কিমান বিয়োগ কৰিব লাগে যে কিমান বিয়োগ কৰাৰ পিছত যে মানে 700ৰ পৰা কিমান বিয়োগ কৰিলে 527 হ'ব। তেনেহ'লে ইয়াত আমি এতিয়াকে এনেদৰে লিখিব পাৰি যে বিয়োগ কৰিবলগীয়া অৰ্থাৎ বিয়োগ কৰিব গৈছে বিয়োগ কৰিবলগীয়া সংখ্যাটো ইকুৱেল কিমান বাঢ়ি গ'ল 172.35 অৰ্থাৎ 172 700ৰ পৰা 172.35 যদি বিয়োগ কৰা হয় তেনেহ'লে আমি কোন সংখ্যাটো পাম যে ইয়াত 527.65 সংখ্যাটো পাম। তেনেহ'লে আমাক যেহেতু অংকটো কৰিব দিছে তেনেহ'লে যেহেতু আমাক বিয়োগ কৰিব দিছে তেনেহ'লে মূল বিয়োগ কৰিবলগীয়া সংখ্যাটো কিমান যে 172.35। তেনেহ'লে তোমালোকৰ কুৱেশ্যনৰ যে 8 তাৰপিছত 7 নিয়মৰ হোৱাৰ কাৰণে মই আকৌ এবাৰ ক'ম কুৱেশ্যন নং 7 কুৱেশ্যন নং 8 চেম নিয়মৰ হোৱাৰ বাবে তোমালোকে হোমৱৰ্ক কৰি পেলাই মোৰ হোৱাটছআপ নম্বৰত